Nagaon drama companyৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু ঘণ্টাৰ বটনটো দবাই ৰাখক। ককাই কাম কৰিছে? আজি ৰ'দটো বৰ বেছি দেই। আৰু ৰ'ব পৰা নাই মই বাইকত আহিও। কবা এই কলেজৰ পৰা আহিলো দে। ককাই লাগি আছে এই ৰ'দখনত। ৰ'দটো বৰ দিছে দেই। তই কোৱাচোন খবৰ খাতি? খবৰ ভালে দে। ৰচোন কথা এটা, তোৰ মাইনাৰ লগত কি চলি আছে? তাইৰ নাম নলবি। আৰু কিয় লাগে তোক? কিয় লাগে মানে তাইক মই ৰাতিপুৱা লগ পাইছিলো। কি ক'লে তাই? কি কৈছে মানে তই বোলে তাইৰ লগত কথা নাপাতো আৰু কি বুলি কয় প্ৰব্লেম চলি আছে নেকি? প্ৰব্লেম এইটো যে তাই এজনী ছোৱালী আৰু ইয়াতকে ডাঙৰ কি প্ৰব্লেম লাগে? প্ৰব্লেম এইটো যে মোৰ লাইফত আৰু একো ডাঙৰ প্ৰব্লেমেই নহওক, আৰু মোৰ লাইফত যদি একো প্ৰব্লেম নহয় তেন্তে তাইৰ সেইটো আটাইতকৈ ডাঙৰ প্ৰব্লেম। আৰু এই ছোৱালীবোৰক তই যে ক'লি তাইৰ কথা, সিহঁতক তই যিমান যি নকৰ লাগে তই মৰি যা, সিহঁত কেতিয়াও সুখী নহয়। মোক কৈছে আৰু তাই কথাখিনি তেনেকে। কচোন তই যে ক'লি সুখী ৰাখিব নোৱাৰিবি, কিয় সুখী ৰাখিব নোৱাৰি? ভাই চিনেমা হলত যে যাওঁ, চিনেমা হলত গৈ চিনেমাখন চাবলৈ বহিমহে, তাই এনেকুৱা মানে কামোৰ লগাই দিয়ে। জানো কল্ড ড্ৰিংকছ আনা না, জানো ঠাণ্ডা খাওঁ, জানো পানী খাওঁ, জানো চিপছ আনা, কিবা আনা, পপকৰ্ণ আনা। আৰে ভাই চিনেমাখন মই শান্তিত চাবলৈ নাপাওঁ, তোক ক'লো কি? আৰে এনেকুৱা গাৰ্লফ্ৰেণ্ড লৈ জীয়াই থাকিব পাৰি নেকি? আৰু চিনেমাটো চিনেমাই, ঘৰত হ'লে মই শান্তিত থাকিব পাৰো। দিনৰ দিনটো ফোনটো লগাই থৈ দিব, মানে মই কি কথা পাতো কি নকৰো চব তাই শুনি থাকিব। সেইটো কথা হ'ব পাৰে নেকি? আৰে মোৰতো নিজৰ কিছুমান বেলেগ কাম থাকে, সেইটো টাইমততো মই ফোনত কথা পাতি থাকিব নোৱাৰো ন। ককা বহক। ককাই এই বিচি আছে নেকি? নাই। আৰে টেনচনৰ মাথাটো বেয়া হৈ গৈছে, গাৰ্লফ্ৰেণ্ডে গৈছে নহয়। শুনিছো তোমাৰ টেনচনৰ কথাবিলাক, তাকে শুনিবলৈকে আহিছো ৰ'বা। শুনা গৈছে নহয়, তোমাৰ মাথা বেয়া হৈ যাব এইবোৰ কথা শুনিলে। আৰু ঘৰত কেনেকুৱা কাম মোৰ জানো, বাহিৰত ওলাই নাযাবা, ঠাণ্ডা পাবা, চৰ্দি লাগিব, কিবা লাগিব। আৰে চিগাৰেট নাখাবা, ভাং নাখাবা, মদ নাখাবা। আৰে মই সেইবোৰ কথা শুনিম নেকি? মই ঘৰৰ মাহঁতৰ কথা মই আজিলৈকে শুনি পোৱা নাই, তাইৰ কথা শুনিম নেকি? হয় সেইটো হয়। এই দিমাগৰ মা বেহেন এক কৰি দিছে মোৰ, জীয়াই থাকিব মন নাযায়। তোমালোকৰ কথা শুনি মোৰ মাথাটোহে ঘূৰাইছে একেবাৰে। মোৰেই ভাল বুজিছা।